এখন নদী দেখিছে এই নদীখনৰ নাম হৈছে জিৰাভৰা নদী মাছ বিলাহী মটৰ জোল হয় খাই যাব নেকি আমাৰ লগত ভাল ভাল হেল্ল' গাইজ গুড মৰ্নিং এতিয়া প্ৰায় 1টা বাজিছে আমাৰ গোলাঘাট বেঙেনাখোৱা খাজুতলৰ পৰা এটা পিকনিকৰ দল উলিয়াইছে পিকনিকটো ক'ত হ'ব এতিয়া কৈ নাযাওঁ আপোনালোকে ভিডিঅ'টো চাই যাব তেতিয়া আপোনালোকে গম পাব লোকেশ্যনটো ক'ত হ'ব বহুত ধুনীয়া এটা সুন্দৰ পৰিৱেশ হয় প্ৰত্যেক বছৰে আমাৰ বেঙেনাখোৱাৰ পৰা এটা পিকনিকৰ দল উলিয়ায় আৰু তেওঁলোকৰ লগত এইবাৰ ময়ো প্ৰথম যাম তাত যাম পিকনিক খোৱা হ'ব এনজয় কৰা হ'ব লগতে এটা মই ব্লগো বনাব পাৰিম আপোনালোকে ভিডিঅ'টো চাব স্কিপ নকৰাকৈ তেতিয়া ভাল পাব আৰু মই এতিয়া পটাপট যাওঁ কাপোৰ কানি পিন্ধি ৰেডি হৈ লওঁ গাড়ী আহি পাবহি এয়া দেখিছে পুৰা গৰম কাপোৰ লগাই লৈছোঁ মানে পাহাৰীয়া এলেকা ন তাত অলপ বহুত ঠাণ্ডা পৰে আৰু ইয়াতো এতিয়া বৰ্তমান ঠাণ্ডা পৰা টাইম বহুত হৈছে এতিয়া মই যাওঁ গাড়ী আহি পাইছেহি আপোনালোকে ভিডিঅ'টো চাই যাব কলিয়াবৰ ফালেদি সোমাই আহি এখন ভোমোৰাগুৰি দলং দেখিছে আমি একেবাৰে ৰাতিপুৱা টাইমত পাইছোঁহি এইখন চক কি সুন্দৰ লাগিছে এতিয়া আমি বালিপাৰা পাইছোঁহি এইখন গাড়ীতে আমি আহিছোঁ এতিয়া অলপ চাহ খাই ল'লোঁ খাই পেলাই আমি আকৌ যাওঁ পুনৰ নহ'লে বহুত দেৰি হৈ যাব এতিয়াও ইয়াৰ পৰা আপোনাৰ 40 কিলোমিটাৰমান আছে আপোনালোকে এইডোখৰ জেগা দেখিছে এইডোখৰ জেগা আছে বান্দৰপুং কাৰণ এইডোখৰ ৰাস্তাৰ কাষতে দুইটা চাইডে বান্দৰৰ পৰা ভৰ্তি হৈ থাকে এতিয়া মৰ্ণিঙৰ টাইমত বান্দৰ নোলায় কিন্তু আবেলি টাইমত আহিলে গোটেই ৰাস্তাটো বান্দৰে ভৰ্তি হৈ থাকে আৰু চব ৰাস্তাটো দুইটা চাইডে গোটেই সেউজীয়া গছ গছনিৰে ভৰা কি ধুনীয়া লাগিছে পৰিৱেশটো এবাৰ চব চাই ভাল পাব এইবিলাক চব ৰাস্তাৰ কাষে কাষে বান্দৰ দেখিছে কিমান ৰাতিপুৱা বান্দৰ ভৰ্তি আছিলে চব এইবিলাক চব একদম পোৱালি পোৱালি বান্দৰ দেখিছে कौन है ये लोग कहां से आते हैं এতিয়া আমি পিকনিক স্পটটো পাইছোঁহি এতিয়া লাহে লাহে গৈ আছোঁ এই ৰাস্তা বহুত বেয়া কেঁচা ৰাস্তা আমাৰ গাড়ীবিলাক এখন এখনকৈ যাবলৈ দিছে কাৰণ ইফালৰ পৰা এপাক ঘূৰিব লাগিব সেইকাৰণে আমি লাহে লাহে গৈ আছোঁ আপোনালোকে চাই যাওক তোমালোকৰ কাৰণে এইখিনিতে এটা ৰিকুৱেষ্ট আছে মোৰ যিমানখিনি ছাবস্ক্ৰাইব আছে তেওঁলোকে যাতে ভিডিঅ'টো সম্পূৰ্ণকৈ চায় আৰু এই ভিডিঅ'ৰ লিংকটো যাতে আপোনালোকে চবকে শ্বেয়াৰ কৰি দিয়ে যাতে মোৰ সোনকালে ছাবস্ক্ৰাইব 1000 হয় আৰু মোৰ একাউণ্টটো যাতে সোনকালে গ্ৰ'থ হয় সেইবাবে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব যাতে আপোনালোকে কমেণ্টবিলাক মই ভিডিঅ'বিলাক ভাল বনাইছোঁ নে বেয়া বনাইছোঁ আপোনালোকে কমেণ্ট কৰিব তেতিয়া মই আগলৈ ভাল ভাল ভিডিঅ' দি আপোনালোকৰ মাজৰ পৰা মই আগুৱাই যাব পাৰোঁ সেইকাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ A few moments later. মাৰি আছে ঠাণ্ডা একদম আহিয়ে ভাল লাগিছে আপোনাক গোটেই পৰিৱেশটো দেখাম চাব লপুংগৰ এইখনেই নদীখন এইফালে চব পূৰা বতাহ মাৰি আছে আৰু এইখন আপুনি দেখিছে কি ধুনীয়াকৈ পানীবোৰ গৈ আছে মই আপোনালোকৰ ওচৰলৈ যাম ওচৰৰ পৰা দেখাম হাবি আছে পিকনিকৰ কাৰণে ইয়াত কিছুমান হাবি কাটিছে মই নদীখনৰ ওচৰলৈ গৈ আছোঁ আপোনাৰ যিটো পানী সোঁত আপোনালোকে চাব কি ধুনীয়াকৈ পানী সোঁতটো আহিছে পানীবোৰ কিন্তু বহুত ঠাণ্ডা আছে পকা পূৰা পাথৰে একদম লিকি আছে আপোনালোকে দেখিছে চাগে ওচৰতে এখন নদী দেখিছে এই নদীখনৰ নাম হৈছে জিৰাভৰা নদী এইখন নদী আপোনাৰ এই অৰুণাচলৰ পৰা বৈ আহিছে আৰু নদীখনৰ ইটো পাৰে আপোনাৰ অৰুণাচল সীমা পৰে আৰু মই আপোনালোকৰ ইয়াৰ পানী যিটো সোঁতৰ মাতটো আপোনালোকক আপোনালোকে চাব
এই আমাৰ লগতে গাঁৱৰে দাদা যোনমান আহিছে তেওঁলোকৰ পৰিৱেশটো কেনেকুৱা লাগিছে মই সুধিছোঁ। চেনাতে কেনেকুৱা লাগিছে ইয়ালৈ আহি? আপোনাৰ কেনেকুৱা লাগিছে ইয়ালৈ আহি ভালুকপুঙলৈ? ভালুকপুং একদম মজা মজা ন? ঠাণ্ডা ঠাণ্ডা হাৱা। আগে পিছে ইয়ালৈ আহিছা নে? আগে পিছে আহিছোঁ। তো হেৰি আপোনাৰ পৰিৱেশটো চাই ইয়াত কেনেকুৱা লাগিছে? পৰিৱেশটো ভালে লাগিছে বাৰু। যাওঁ আমি ব্ৰেকফাষ্ট কৰিবলৈ, নহ'লে দেৰিকৈ গ'লে আমি খাবই নাপাম। পটাপট যাওঁ আমি ব্ৰেকফাষ্টটো কৰি লওঁগৈ। আমাৰ মহিলা পাৰ্টিৰ চব্জি কাটি আছে চব। ইয়াতে কেনেকুৱা লাগিছে? ভাল লাগিছে। আপোনাৰ হ'ব মজা। তো আজি খানাটো কি হ'ব? মাছ, মাংস, ডিম, গাহৰি। খাচী মাংস, মাছ, বিলাহী, মটৰ জোল। এই আমাৰ দাদাই ভাত বনাই আছে, ৰান্ধনি এজন পুৰা। এই আমাৰ মাংস কাটি আছে পুৰা ৰাজহাঁহ। আমি ভালুকপুঙত যিমান মানুহ ভাবিছিলোঁ তাতকৈ বেছি মানুহে আহিছে। খানাটো কিহে চলিছে পিছে? খানা গাহৰি। গাহৰি। ঠিক আছে, নৱবৰ্ষক বেচা থাকিলে আৰু নৱবৰ্ষৰ বিহু কি কৈছে? থাকিলে আপোনালোকৰ ভাল ন? একেলগতে আহিছে আপোনালোক? আমি চাৰিজন ঘৰৰে এখন চব এখন গাড়ী লৈ আনিছোঁ। সুৰজ ট্ৰেভেল আমাৰ গাড়ীৰ নাম। হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ। চবলৈকে। হয় আপোনালোক আপোনালোকৰ ইউটিউব চাই ন? হয় অঁ, মোৰ লগত একাউণ্ট আছে, পাপু ব্লগ বুলি আছে। হয় ছাবস্ক্ৰাইব কৰি দিব। গোলাঘাটৰ হয় 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 ঠিক আছে বঢ়িয়া একদম ভালে পাপু ব্লগ। ঠিক আছে ভাল লাগিল। ভাল লাগিল আপোনাক এনে এসাঁজ খাই যাব নেকি আমাৰ লগত? ভাল পালোঁ হয়। আমি অকণ খাই যাওক আপুনি খাবলৈ আমাৰ হ'বই মানে। ঠিক আছে ধন্যবাদ, ভাল লাগিলে। ইয়াত অল আছামৰ আপোনালোকৰ পিকনিকৰ পাৰ্টি আহিছে। একদম গোটেই নদী পাৰে ওপৰে গোটেই ভৰ্তি হৈ আছে। এতিয়াও যদি কোনোবাই পিকনিক খাম বুলি যদি ভাবিছে এইটো প্লেচত আহিব পাৰে, বহুত ভাল প্লেচ হয়। পুৰা আমাৰ দলটোৱে পুৰা খানা খাই আছে চব। চাউলটো একদম ধুনীয়া আহিব লাগে। একো নাই, পিকনিকত চলি যায় আৰু। নাই নচলে নহয়। কেনেকুৱা আছে খানা? একদম ঝাকাছ। কেনেকুৱা আছে খানা? মাংস খাইছোঁ। খানা কেনেকুৱা আছে? হেভি লাগিছে। খানা কেনেকুৱা আছে? তই মিঠাই লৈছে দেখোন। জ্বলা বেছি। নব খানা কেনেকুৱা আছে? মজা হৈছে। ঠিক আছে। খানা কেনেকুৱা আছে? মজা নাই? উলহ মালহেৰে আমাৰ আজি ভালুকপুং পিকনিকটো সমাপ্ত পৰে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আপোনালোকে শেষত ভালুকপুং দৃশ্যটো এবাৰ উপভোগ কৰক।